ৰবা কাহিনীটো আচলতে ইয়াৰ পৰা ষ্টাৰ্ট একদমেই নহয়। ৰাতিপুৱা সূৰ্যটো উঠাৰ লগে লগে চবৰে কাহিনী যেনেকাকৈ আৰম্ভ হয় ঠিক তেনেদৰে মোৰো কাহিনী তেনেকুৱাকৈ একদমেই আৰম্ভ নহয়। মোৰ কাহিনী আৰম্ভ হয় যেতিয়াই তেতিয়াই। বেয়া লাগে। তো আজিৰ এই প্ৰথম কাহিনীটো আৰম্ভ হ'ল এনেকুৱাকৈ। শোৱাৰ পৰাতো 10 মিনিটমান আগতে উঠিছোঁ। এয়া আৰু অকণমান এনেই ভিডিঅ'ৰ কাৰণে এক্টিং কৰিছোঁ আৰু কি ক'ম আৰু। গুড মৰ্ণিং চবকে। এতিয়া মুখ চুখ ধুই আহি দেখিলোঁ যে কম্পিউটাৰ ক্লাছ যাব আছেচোন, একোচোন ভৰোৱাই নাই বেগত। ভৰাব লাগিব। এতিয়া বেগত এতিয়া কপিখন ভৰাই ল'ম আৰু চিধা কম্পিউটাৰ ক্লাছ যাব লাগিব। আৰু আজি আৰু কিবা ফিজ দিয়া ডেট আছে, ফিজটো দিব লাগিব। গোটেইখিনি পইচা যাব। টেনশ্যন। এই যে কুকুৰজনী দেখিছা, তাইৰ নাম কি জানানে? চুলচুলি। তাই মানে মোক ডেইলি গেটখন খুলি দিয়েতো, তো আজিও মানে চেষ্টা কৰিছে। তো মায়ে অকণমান হেল্প কৰিছে আৰু এতিয়া গেটখন সি আৰামছে খুলি দিব পাৰিছে। তো এতিয়া মই আৰামছে চাইকেলখন লৈ ওলাই দিলোঁ। চাইকেলখন লৈ কম্পিউটাৰ ক্লাছলৈ গৈ আছোঁ আৰু চুলচুলি আগপিনে দৌৰি দৌৰি মোক আগবঢ়াই থ'ব গৈ থাকে। আৰু এনেকুৱাকৈ মই পিছে পিছে তাই আগে আগে আহি পালোঁ কম্পিউটাৰ ক্লাছ। আৰু কম্পিউটাৰ ক্লাছত সোমায়ে মানে ছিগনেচাৰ এটা কৰিব লাগে, এটেণ্ডেঞ্চ। আৰু এটেণ্ডেঞ্চটো দি পেলাই নিজৰ কম্পিউটাৰত বহি গ'লোঁ। এইখন হৈছে চিলেবাছ, এইখন হৈছে কপি। আৰু ছাৰে কম্পিউটাৰত যি দেখাই দিয়ে বা শিকাই দিয়ে তাকে কৰিব লাগে। ক্লাছ কৰি আছোঁ। ক্লাছ কৰি কৰি শেষ হ'ব আৰু শেষ হোৱাৰ লগে লগে ওলাই দিলোঁ ঘৰত। গান শুনি শুনি গৈ আছোঁ আৰু ঘৰ পোৱাৰ লগে লগে এতিয়া আৰু এটাই কথা, অমা ভোক লাগছে। তো অকণমান ফ্ৰেছ হৈ মোবাইলটো চাবলৈ বহিলোঁ। প্ৰমোশ্যন আহিছে কিবা হোৱাটছএপত, মানে আৰু অকণমান পাম আৰু পইচা, ব'লা। তো আমাৰ প্ৰমোশ্যনবোৰ এনেকৈ আহে মানে হোৱাটছএপত কোনোবাই মেছেজ কৰি দিয়ে এনেকৈ। তো এইটোৰ ওপৰতে ভিডিঅ'খিনি বনাব লাগে, মানে বনালে পইচা পাওঁ অলপ চলপ। তো ভিডিঅ' চিডিঅ' বনাই একদম ওলাই দিলোঁ অকণমান ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ। আমাৰ মানে ল'ৰা মানুহৰ মানে ফিক্সড জেগা নাথাকে, ক'ত যাম ক'ত নাযাম একো নাজানো। বাছ স্কুটিৰ পিছপিনে বহি দিওঁ, বাছ গৈ থাকোঁ য'ত যাম আৰু হেলমেট চেলমেট একো নিপিন্ধাকৈ ওলাইছোঁ, কাৰণ ওচৰতে ক'ৰবাত যাম গাঁৱৰ ভিতৰে তো কোনো টেনশ্যন নাই। এনেকুৱাকৈ স্কুটিৰ পিছপিনে বহি গৈ হঠাৎকৈ পাই গ'লোঁ এটা পাহাৰীয়া জেগাত। আৰু এনেকুৱাকৈ স্কুটি দি গৈ আছোঁ। পিছপিনে এটা দাদা আছে আৰু লগত যাৰ বহি আছোঁ এই ফ্ৰেণ্ড হয়। তো পাহাৰৰ মাজে এনেকুৱাকৈ চলাই গৈ আছোঁ। গৈ একদম এই ৰাস্তা বেয়া। এইটো ৰাস্তাটো পাহাৰৰ মাজে জংঘলৰ মাজত একদম মজাই বেলেগ, মানে কি ক'ম আৰু। পিছপিনে আহি আছে আৰু আহি পায়ে মানে এইটো দাদাটো পিছপিনে, আৰু সেইটো হৈছে মোৰ লগৰে মানে। তো এতিয়া পাহাৰত উঠিম আৰু ওপৰত যাম অকণমান, এনে কি কৰোঁ আৰু বেকাৰ জীৱন। গৈ আছোঁ, এই দুটা আগপিনে গৈ আছে আৰু মই পিছপিনে গৈ আছোঁ। আৰু দেখিছে স্কুল বাদ দি এইবিলাক বেগ চেগ থৈ ক্লাছ বাংক কৰি তাত গা ধুব আহিছে কেইটামান। সেইকাৰণেতো পঢ়া শুনা বেয়া হয়। আৰু এতিয়া আমি ওপৰত অকণমান গৈ চাওঁ কি হয়। মানে মই পাহাৰত উঠা মানে একদম মানে একদম বেলেগ আৰু। গৈ আছোঁ একদম উঠি এটাত কেমেৰা, এই কেমেৰাটো কিবা মানে এই কভাৰটো লগোৱাৰ কাৰণে মানে কিবা চাইডে ক'লা আহিছে। এয়া মেন ভাৰ্চেছ ৱাইল্ড টাইপ গৈ আছোঁ পুৰা একদম। য়েছ এই চেণ্ডেলটো যে পিন্ধি আহিছোঁ একদম মানে পিছল, মানে তথাপিও মানে কি সাহসত গৈ আছোঁ দেখিছেনে, একদম ডেঞ্জাৰ একদম মানে। এয়া মানে পানী দেখিলোঁ, পানী বেছি নাই পাহাৰটোত, অকণমান পানী আছে। তথাপিও আৰু এইখিনি চায়ে মানে ফূৰ্তি বেলেগ আমাৰ, আৰু বেলেগ এনজয়মেণ্ট। আৰু বহি দিলোঁ অকণমান, বহুত দূৰ খোজকঢ়াৰ পিছত। এনেকুৱাকৈ পানী অকণমান খেলোঁ আৰু পানী মানে দেখিলে সহ্য নহয় আৰু খেলিব মন যাবই আৰু। পানী খেলাৰ মজাটোৱে বেলেগ মানে, আৰু পাহাৰৰ পানীটো গমেই পায় ঠাণ্ডা হয়। তো আমাৰ ল'ৰা মানুহৰ কি ক'ম আৰু, পানী দেখিলে এটা নিয়ম, চুলি ঠিক কৰিব লাগে। চুলিখিনি ঠিক কৰি লৈছোঁ, ষ্টাইল পুৰা। চুলি তুলি ঠিক কৰি আপোনালোকক আৰু 360 এটা ভিউ দেখাই দিওঁ। এইটো আহিছোঁ যদি দেখাবতো লাগিবই ন, কি ধুনীয়া 360 ভিউটো চাই লওক। ইয়াত মানে কেমেৰাটো ডিষ্টাৰ্ব দিছে, চাইডে কভাৰটোৰ কাৰণে ব্লেক কালাৰ আহি গৈছে। তো অকণমান এনেই ৰেষ্ট ল'লোঁ, মোবাইল চোবাইল চালোঁ, পানী চানী খেলিলোঁ। খেলি পিছত লগৰটোৱে ক'লে, তোৰ মোবাইলটো দেচোন, ৱাটাৰপ্ৰুফ বোলে। মই ক'লোঁ ৱাটাৰপ্ৰুফ বুলি মই দি থাকিম নেকি, নালাগে। OnePlus ৱাটাৰপ্ৰুফ হয়। এই ঘৰত যাম বুলি কৈ ওলালোহে মাত্ৰ, কিন্তু ঘৰত আৰু যোৱা হ'ব নেকি, ৰাস্তা। তথাপিও গৈ আছোঁ, চাওঁ ক'ত যাব পাৰোঁ। ঘৰততো যোৱা নহ'বই চাগে। এই ৰ'দটো এনেই ক'লা আৰু ৰ'দ দিছে, চালা।
এই টিকা ফটা গৰমতো কিন্তু এই গৰম চিঙৰাকেইটা দেখি লোভ এৰিব পৰা নাই সেইকাৰণে কেইটামান চিঙৰা পেক কৰি ল'লোঁ আৰু লগতে ল'লোঁ এটা ঠাণ্ডাৰ বটল মাউণ্টেইন ডিউ আৰু লগতে ল'লোঁ এটা স্লাইছৰ ঠাণ্ডাৰ বটল এইটো তাৰপিছত অকণমান চিপছ অকণমান পেক কৰি ল'লোঁ পেক কৰি লৈ পেলাই আৰু আমাৰ কি আৰু খাবৰ কাৰণে আৰু বেলেগ এটা জেগাত যাব মন গ'ল তো আহি গ'লোঁ এটা ধুনীয়া এটা জেগাত আমাৰ ওচৰে পাজৰে বহুত ধুনীয়া জেগা আছে তো তাৰে এটা জেগাত আহিলোঁ আহি পেলাই ধুনীয়াকৈ এনেকৈ বহিলোঁ মজা জেগা বহি পেলাই ধুনীয়াকৈ চিঙৰা ভাঙি লৈছোঁ এনেকৈ ভাঙি লৈ মুখত আৰামছে ভৰাই দিছোঁ একদম নেচাৰৰ মাজত বহি লগতে দিছোঁ এটা পিঁয়াজ ভৰাই কি সোৱাদ মানে পিঁয়াজ আৰু চিঙৰাৰ যোনটো মিল সেইটো মিল সিয়ে বুজিব যোনে মানে চিঙৰা খাই ভাল পায় আৰু পিঁয়াজৰ লগত চিঙৰাত মানে টেষ্টটো একদম বহুত বেছি বেলেগ মানে বেলেগ এটা টেষ্ট আৰু এনেকৈ খাই টাইম মানে আমি প্লাষ্টিকখিনি য'তে ত'তে পেলাই দিয়া নাই প্লাষ্টিকখিনি পলিথিনত ভৰাই লৈ যে ক'ৰবাত গৈ ডাষ্টবিন এটাত পেলাই দিম আৰু তাৰপিছত এনেকৈ অকণমান টাইম আড্ডা মাৰিছোঁ আমাৰ আৰু কি আড্ডাটো মেইন আৰু আড্ডা মাৰিলেহে মানে শান্তি হয় আৰু মনটো মানে তো এনেকৈ ঘৰত আহিলোঁ আড্ডা চাড্ডা মাৰি ঘৰত আহি পেলাই ফ্ৰেছ হৈ আৰু কি আৰু কাম বন নাই আৰু ভাত চাত খাই শুই দিলোঁ আৰু আৰামছে আজিৰ কাৰণে তো গাইজ আজিৰ কাৰণে ইমানখিনিয়ে আকৌ লগ পাম নেক্সট ভিডিঅ'ত এতিয়া মই অকণমান শুই দিওঁ